জ্বলিব এদিন জ্বলিব মাতিছে পৰ্দাটো জ্বলাই পৰ্দাটো জ্বলাই আমাৰ নবে প্ৰথম মানে বিহু পাছে যে সেইকাৰণে গাইজ দেখিছেনে A few moments later. হাই ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল আৰু মোৰো ভাল আজি বহুত দিনৰ মূৰত লং ভিডিঅ' এটা লৈ আহিছোঁ দেখিছেনে যিহেতু আজি কাতি বিহু আৰু বিহু দিনাখনো দিনটোত কি কৰোঁ কি নকৰোঁ কি হয় কি নহয় সকলোবোৰ দেখাম বুলি ভাবিলোঁ যিহেতু আপোনালোকে মোৰ ফেমিলিয়ে নহয় জানো আৰু সেয়েহে মই কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিলোঁ আৰু দেখিছেনে বাৰু যিহেতু এইবাৰ নছোৱালীয়ে নতুন নছোৱালী প্ৰথমটো বিহু পাছে যিহেতু নবৌ পনাই হ'ল আৰু এইটো বিহু হৈছে প্ৰথম নবৌই পাছে আৰু আজৰি হৈ কিনে মাহঁতক সেৱা কৰিবলৈ বুলি আহিলে A few moments later. গাইজ এইফালে আকৌ আমি বিহু দিনাখন ফুৰিবলৈ বুলি আহিলোঁ আৰু কাৰ লগত আহিছোঁ আৰু কোননো আহিছে ৰ'ব সকলোবোৰ কৈ আছোঁ পিছে দাদা আৰু আগে দাই আৰু মই যিহেতু আমি ঘৰতে ভালকৈ পেটটো পূজা কৰি গৈছোঁ যিহেতু দিন দিয়াকৈ গৈছোঁ পেটটোতো পূজা কৰিব লাগিবই নহয় জানো আৰু তাৰ লগতে আকৌ আমাৰ বাচন্তিকেইখনত পেটটো ভৰাব লাগিব আৰু সেয়েহে বাচন্তিকেইখনত পেটটো ভৰাই ল'লোঁ ভৰাবতো লাগিবই আৰু বাচন্তিকেইখনত যিহেতু পেটটো ভৰাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ আগে দাদা আৰু পিছে আমি ভাইটি আৰু বাবু দাদা গৈছে বাৰু সিহঁতক লগ নাপালোঁ আগে সিহঁতে গৈ আছে A few moments later. গাইজ এইফালে দেখিছেনে মামাৰ ঘৰত আহি পাই গ'লোহি আৰু মামাকো ভাবিলোঁ আমি লৈ যাওঁ বুলি লগত আৰু সেয়েহে মামা লৰালৰিকৈ ওলাই এইফালে দৰ্জা মাৰি আছে যিহেতু ঘৰত মানুহ নাই মামাটো আজৰি হ'ব লাগিবই নহয় জানো আৰু সেয়েহে আমি গোটেইকেইজনে যোন ঠাইত যাম বুলি ভাবিলোঁ আৰু সেই ঠাইত যাত্ৰা আৰম্ভ কৰিছোঁ দেখিছেনে আগত একদম 4জন গৈ আছে ভাইটি বাবু দাদা মামা দাদা আৰু পিছে দাই আৰু মই আৰু যোন ঠাইত আহিম বুলি ভাবিছিলোঁ আৰু সেই ঠাইত আমি ক'লৈ আহি আছোঁ আপোনালোকক কোৱাই নাই নহয় মই ক'লেহে আপোনালোকে গম পাব নহয় জানো দৈমালু আলুপাৰা আৰু ইয়াত সকলো মুখতে শুনি থাকোঁ বহুত ডাঙৰ মেলা পাতে বোলে হয় বোলে মুখত শুনাটো সঁচা কথা যিহেতু মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ দেখি ভালো লাগিছে বহুত ডাঙৰকৈ পাতিছে আৰু মানুহো আজি প্ৰথম যদিও মানুহ ভিৰ হৈছে বাৰু তথাপিও মানে যিমানখিনি পাৰোঁ আপোনালোকক ভিডিঅ' কৰি দেখালোঁ ইমানো ভালকৈ দেখাব নোৱাৰিলোঁ তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ইয়াত 15 দিন হ'ব বাৰু আপোনালোকে আহিম বুলি ভাবিলে আহিব পাৰিব আৰু বেছি টাইম নকৰিলোঁ যিহেতু ঘৰলৈ আহিবলৈও দূৰ হয় আৰু সেইকাৰণে আৰু তাতে আকৌ বিহু দিনাখন গৈছোঁ ঘৰলৈতো আহিবই লাগিব নহ'লে ঘৰৰ পৰা খেদন দিব গাইজ যিহেতু বিহু বম ফটকাটো লাগিবই নহয় জানো আৰু সেয়েহে অলপমান লৈ আহিলোঁ আৰু ঘৰ পোৱালে সন্ধিয়াই হৈ গ'ল দেখিছেনে গাইজ প্ৰত্যেক বছৰ মই কৰোঁ আৰু এইবাৰ মোৰ দেৰি হোৱাৰ কাৰণে নবৌয়ে যোগাৰ কৰি আছে মায়ে বাৰু ছাইডতে শিকাই আছে বাৰু আৰু এইফালে দেখিছেনে যিহেতু বম ফটকা আনিছিলোঁ আৰু এয়া নবৌয়ে ফুটাবলৈ লাগিয়ে গ'ল নবৌ বোলে বহুত চখ হয় বোলে এইবোৰ ফুটাবলৈ মোৰ বাৰু ভয় লাগে আৰু এইফালে ভাইটি আৰু সিহঁতৰ লগতে একদম পূৰা ফূৰ্তি কৰিলোঁ সি আহি কিনে যিহেতু আমি বিহু দিনাখন ওলাইও গ'লোঁ আৰু যিমানখিনি আগতে ফূৰ্তি কৰিবলৈ আয়োজন কৰোঁ আৰু সিমানখিনি কৰিবও নাপালোঁ এইবাৰতো যিহেতু ফুৰিবলৈ ওলাই গ'লোঁ বাৰু আজিৰ ভিডিঅ'টো এনেকৈয়ে গ'ল আৰু কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব আকৌ নেক্সট নতুন ভিডিঅ'ত জল্দি লগ পাই আছোঁ আজিলৈ বাই